নমস্কাৰ প্ৰিয় দৰ্শক, আমি সকলোৱে জ্ঞাত যে ভাৰতৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটা আৰু আমাৰ মাজত নাই। তেখেতৰ মৃত্যুত সকলোৱে শোক প্ৰকাশ কৰিলে। তেখেতে ৮৬ বছৰ বয়সত মুম্বাইৰ কেন্দ্ৰীয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ পাৰ্থিৱ শৰীৰটো মুম্বাইৰ NCPA গ্ৰাউণ্ডত অন্তিম দৰ্শনৰ বাবে ৰখা হৈছিল, য'ত অন্তিমবাৰৰ বাবে চাবলৈ তেখেতৰ পালনীয়া কুকুৰটোও গৈছিল, যাৰ ফলত এই গম্ভীৰ পৰিৱেশটো সকলোকে আৰু বেছি হৃদয় বিদাৰক কৰি তুলিছিল। ৰতন টাটাই কুকুৰটোৰ নাম ৰাখিছিল গোৱা। কুকুৰটোৱে যেতিয়া ৰতন টাটাৰ পাৰ্থিৱ শৰীৰটো অন্তিমবাৰৰ বাবে চাবলৈ গৈছিল, তেতিয়া সি চাব পৰা নাছিল আৰু দুখতে ভাগৰি পৰি ওচৰৰে মুকলি ঠাইত মৌন হৈ বহি পৰিল। আৰু যেতিয়া মানুহবোৰে তাক সেই ঠাইৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিল, তেতিয়া সি তাতেই শোকত শুই পৰিছিল, য'ত কুকুৰটোৰ এই দৃশ্য দেখি সকলোৰে অন্তৰ চুই গৈছিল। এই কুকুৰটোৰ সংস্পৰ্শত থকা লোক এজনে কৈছিল যে কুকুৰটো হেনো ৰতন টাটাৰ বহুতেই প্ৰিয় বন্ধুৰ নিচিনা আছিল। জানিব পৰা মতে, যেতিয়া ফটোগ্ৰাফাৰবোৰে কুকুৰটোৰ ফটো ল'বলৈ এক হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰিছিল, তেতিয়া কুকুৰটোৰ চোৱাচিতা কৰা লোক এজনে কৈছিল যে ৰতন টাটাৰ মৃত্যুত কুকুৰটোৱে গোটেই দিনটো অনাহাৰে আছে। ৰাতিপুৱাৰে পৰা হেনো একোকে মুখত দিয়া নাই। কুকুৰটোৰ এই হৃদয় চুই যোৱা কথা শুনি সকলোৱে স্তম্ভিত হৈ ৰ'ল। ৰতন টাটাৰ কুকুৰৰ প্ৰতি অনেক প্ৰেম ভাৱ আছিল। জানিব পৰা মতে ৰতন টাটাই নিজেই এই কুকুৰটোৰ নাম গোৱা ৰাখিছিল। কুকুৰটো বৰ্তমান বম্বে হাউচত আছে। প্ৰায় 11 বছৰ আগতে টাটা কৰ্মচাৰীৰ কামৰ বাবে ৰতন টাটাই গোৱালৈ গৈছিল আৰু তাতেই ৰাস্তাতেই এই কুকুৰটো লগ পাইছিল আৰু কুকুৰটো ঘৰলৈ লৈ আহিছিল। সেয়েহে কুকুৰটো গোৱাৰ পৰা অনা বাবে কুকুৰটোৰ নাম গোৱা ৰাখিছিল। কুকুৰটো এই 11 বছৰ ধৰি ৰতন টাটাৰ ঘৰতে বসবাস কৰি আছে আৰু এনেকৈয়ে এই কুকুৰটোৰ বিষয়ে নানা ধৰণৰ মন্তব্য ছ'চিয়েল মিডিয়াত বিশেষভাৱে ভাইৰেল হৈ পৰিছে। এই বিষয়টোক লৈ আপোনাৰ মন্তব্য কি কমেণ্ট কৰি নিশ্চয় জনাব। লগতে ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।